যিকোনো মানুহ এজনৰ ওখ হোৱা বা নোহোৱাৰ ওপৰত বহুতখিনি কাৰণ থাকিব পাৰে এজন মানুহ ওখ হোৱা বা নোহোৱাৰ ওপৰত কেৱল এটাই কাৰণ নাথাকে সাধাৰণতে আমি ভাবো যে পৰিয়ালত যদি 2-3 জনৰ হাইট ওখ আছে তেন্তে বাকি তলৰ জেনেৰেচনৰ খিনিও তেনে ওখ হৈ যাব অৱশ্যে কথাটো নোহোৱাও নহয় জেনেটিক ফেক্টৰে আপোনাৰ উচ্চতা বঢ়াবলৈ 60 to 80% যোগান ধৰে বাকি 20 to 40% আপোনাৰ ডায়েট আৰু এক্সাৰসাইজৰ কাৰণে হয় মেডিকেল সায়েন্সত কোৱা হৈছে যে এজন মানুহৰ ওখ হোৱাৰ চান্স 18 বছৰলৈকেহে থাকে বাকি খুব কমহে দেখিবলৈ পোৱা যায় যে কাৰোবাৰ মানে 18 বছৰৰ পাছত হাইট বাঢ়িছে সো এইটো ভিডিঅত মই আপোনালোকক এনেকুৱা কিছুমান টিপস কম যেটো নেকি ফলো কৰিলে 18 বছৰৰ তলৰ ল'ৰা ছোৱালীবোৰৰ অতি সোনকালে ধুনীয়াকৈ হাইট বাঢ়িব আৰু কিছুমান ক্ষেত্ৰত এই টিপসবোৰ 22 বছৰলৈকে ইফেক্টিভ হৈছে তেন্তে হাক ষ্টাৰ্ট কৰো নম্বৰ 1 গাখীৰ গাখীৰত ক্যালসিয়াম থাকে বাবে ই হাইট বঢ়াবলৈ হেল্প কৰে গাখীৰত বহুত বেছি কোৱান্টিটিত ক্যালসিয়াম পোৱা যায় হেবাবে গাখীৰ সদায় গুৰৰ লগত মিহলাই খালে ই হাইট বঢ়াবলৈ হেল্প কৰে গাখীৰত ক্যালসিয়ামৰ বাহিৰেও প্ৰটিন পোৱা যায় যেটো নেকি হাইট বঢ়াবলৈ হেল্প কৰে এতিয়া আপোনালোকে ভাবিব চাগে গাখীৰটো হাইট বঢ়াবলৈ ঠিক আছে তেন্তে গুৰৰ লগত কি সম্পৰ্ক আছে গুৰত বহুত বেছি পৰিমাণৰ গ্লুকোজ পোৱা যায় যাৰ বাবে ই বোন ষ্ট্ৰং কৰে গুৰত ক্যালসিয়াম কপাৰ আইৰণো পোৱা যায় হেবাবে ডেইলি গাখীৰৰ লগত গুৰ মিহলাই খাব লাগে ই আমাৰ হাইট বঢ়াবলৈ বহুত হেল্পফুল হয় 2 নম্বৰটো হৈছে অশ্বগন্ধা এটা আয়ুৰ্বেদিক মেডিচিন হয় অশ্বগন্ধাত আটাইতকৈ বেছি ওখ হ'বৰ বাবে নিউট্ৰিয়েন্ট পোৱা যায় অশ্বগন্ধাই বোন গ্ৰোথ কৰে বোন ষ্ট্ৰং কৰে শৰীৰত হিউমেন গ্ৰোথ হৰমনক বঢ়াবলৈ হেল্প কৰে আয়ুৰ্বেদত অশ্বগন্ধাক আৰু বহুতো বিভিন্ন ক্ষেত্ৰত গুণাগুণ ব্যাখ্যা কৰিছে যেটো নেকি আমাৰ শৰীৰক বিকশিত কৰে অশ্বগন্ধা আপুনি যিকোনো আয়ুৰ্বেদিক মেডিকেল ষ্টৰত পাই যাব অশ্বগন্ধা সদায় ৰাতি হোৱাৰ আগতে 1 কাপ গাখীৰত 2 চামুচ অশ্বগন্ধা মিহলাই ঘোল বনাই খাব লাগে ৰেগুলাৰলি যদি 3 মাহ আপোনালোকে এনেকৈ খাব পাৰে তেন্তে ই আমাৰ হাইট বঢ়োৱাত বহুতখিনি হেল্প কৰিব পাৰে 3 নম্বৰটো হৈছে টোপনি যেতিয়া আমি শুই যাওঁ যেতিয়া আমি ৰেষ্ট লওঁ তেতিয়া আমাৰ দেহাটোৱে আমাৰ শৰীৰটোৱে লাহে লাহে গ্ৰো কৰে বা লাহে লাহে বাঢ়িবলৈ আৰম্ভ কৰে ইয়াৰ লগতে আমাৰ শৰীৰত যেটো নেকি টিস্যু থাকে হে টিস্যু ৰিজেনাৰেট হৈ যায় আৰু ই আমাৰ শৰীৰত উচ্চতা বঢ়াবলৈ বহুতখিনি হেল্প কৰে হেবাবে আমাক ডেইলি 7 পৰা 9 ঘণ্টালৈকে শুব লাগে 4 নম্বৰটো হৈছে ষ্ট্ৰেচিং এক্সাৰসাইজ ষ্ট্ৰেচিং এক্সাৰসাইজে আমাৰ শৰীৰত উচ্চতা বঢ়াবলৈ বহুতখিনি হেল্প কৰে ইয়াৰ বাবে আপোনালোকে বেলেগ ধৰণৰ ষ্ট্ৰেচিং এক্সাৰসাইজ কৰিব পাৰে ষ্ট্ৰেচিং এক্সাৰসাইজ কোনবোৰ হয় বা কেনেকৈ কৰে ইয়াৰ বাবে আপোনালোকে গুগলত চাই ল'ব পাৰে বা ইউটিউবতো চাই ল'ব পাৰিব ইয়াৰ বাহিৰেও ৰেগুলাৰ দৌৰা সুইমিং কৰা সাইকেলিং কৰা ইত্যাদি কৰিলেও আপোনালোকৰ উচ্চতা বঢ়াত বহুতখিনি হেল্পফুল হয় আমাৰ শৰীৰত হাইট বঢ়াত সকলোতকৈ বেছি অৱদান HGH ৰ হয় অৰ্থাৎ হিউমেন গ্ৰোথ হৰমনৰ হয় এই হৰমন পিটিউটৰি গ্ল্যান্ডৰ পৰা ওলাই যাৰ বাবে আমাৰ হাইট বাঢ়ি থাকে ভালকৈ প্ৰটিন আৰু এক্সাৰসাইজ নোহোৱাৰ বাবে আমাৰ শৰীৰত ভাল ধৰণৰ বিকাশ নহয় যাৰ বাবে আমাৰ শৰীৰত বহুতখিনি বেয়া ইফেক্ট পৰে যেনেকৈ আমাৰ হাইট নবঢ়া বা খিনাই যোৱা বা চুলি হৰা ইত্যাদি হেবাবে আমাৰ ডায়েট চাৰ্টত ভাল ধৰণৰ পাচলি বা ফল-মূল কণী গাখীৰ ড্ৰাই ফ্ৰুট এবোৰ থাকিবই লাগে আৰু এই খাদ্যবোৰ খোৱাৰ ফলত আমাৰ শৰীৰে যি পুষ্টিকৰ তত্ত্ববোৰ বিচাৰে হেবোৰ পূৰ হৈ যায় আৰু আমাৰ গ্ৰোথ ভাল ধৰণৰে হ'ব ধৰে সো এবোৰ হৈছে 4টা ঘৰুৱা উপায় যেটো নেকি ফলো কৰিলে যিবোৰ ল'ৰা ছোৱালী 18 বছৰৰ তলত আছে তেওঁলোকে যদি এইবোৰ টিপস ফলো কৰে তেন্তে তেওঁলোকৰ হাইট নিশ্চয় ধুনীয়াকৈ বাঢ়িব কিন্তু যেনেকৈ মই আপোনালোকক আগতে ক'লো যে হাইট বঢ়াৰ সময়সীমা 18 বছৰহে 18 বছৰৰ পাছত ওখ হোৱা চান্স বহুত কমি যায় সো আপোনালোকৰ যদি ঘৰত কোনোবা 18 বছৰৰ তলত আছে তেন্তে এইবোৰ টিপস নিশ্চয় তেওঁলোকক ফলো কৰিবলৈ ক'ব আৰু চাব তেওঁলোকৰ হাইট ধুনীয়াকৈ বাঢ়ি গৈছে সো আই হোপ আপোনালোকক আজিৰ ভিডিওটো হেল্পফুল লাগিলে যদি ভাল লাগিলে তেন্তে প্লিজ শেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু সাবস্ক্ৰাইব কৰিবলৈ পইচা নালাগে এটো একেবাৰে ফ্ৰী হয় আৰু আপোনালোকৰ মনত যদি কিবা কনফিউজন আছে তেন্তে মোৰ কমেন্ট বক্সত কমেন্ট কৰি দিব থ্যাংক ইউ ফৰ ওয়াচিং